কোন ভূপেন বৰাৰ কথা কৈছে? কংগ্ৰেছৰ সভাপতি, মই নামটোৱে পাহৰাৰ নিচিনা হ'ল। এই ভূপেন বৰা বিহপুৰীয়া সমষ্টিতে এবাৰ নহয় দুবাৰকৈ হাৰিল, লোকসভা ইলেকশ্যন হাৰিল। সেই ভূপেন বৰাৰ নেতৃত্বত যেতিয়াৰ পৰা ভূপেন বৰাই দায়িত্ব ল'লে, কংগ্ৰেছ অকণমান যি আছিল বেয়াও লাগে, ধৰক কংগ্ৰেছত আছিলোঁ কেইদিনমানৰ আগলৈকে, 2.5 বছৰ আগলৈকে, সেই কংগ্ৰেছ দলটোৰ কথা ক'ব বেয়া লাগে। সেই কংগ্ৰেছ দলটো ভূপেন বৰাই দায়িত্ব লোৱাৰ পিছৰ পৰা আৰু বিধ্বস্ত হৈ গ'ল। এখন দুখন ক'ৰবাত আসন পাইছিল, ৰাভা সাহিত্য পৰিষদত, বড়ো সাহিত্য পৰিষদত, বিটিআৰতে হওক বা দেউৰী বা কাৰ্বি আংলং সাহিত্য পৰিষদত, এতিয়া ক'তো নোপোৱা হ'ল। আৰু তেওঁৰ নেতৃত্ব লোৱাৰ পিছত উপ নিৰ্বাচন হ'ল, তাতো হাৰিলে, সাহিত্য পৰিষদত হাৰিলে। তাৰপিছত পৌৰসভা নিৰ্বাচন হ'ল, তাতো হাৰিলে। এতিয়া কলেজসমূহৰ ইলেকশ্যন হৈ আছে, তাতো হাৰি আছে। একদম কুফা মানুহ বুলি ক'লেও ভুল নহয় ভূপেন বৰা। মানে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 নং চেৰপাং মণ্ডলৰ কাৰ্যকৰ্তাসকলক লগ পাব আহিলোঁ। সাংগঠনিক এখন সভা আছে আৰু আমি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ চৰকাৰ চলি আছে, বিজেপি নেতৃত্বত UPPL, ইয়াৰ লগতে অসম গণ পৰিষদৰ। কিন্তু আমি সাংগঠনিক দিশত যেন আমি সক্ৰিয় কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, এনে এটা লক্ষ্য লৈ আমাৰ বিটিআৰ অঞ্চলৰ প্ৰত্যেকটা বিধানসভা সমষ্টিত আমাক পঠিয়াইছে বিধায়কসকলক, মন্ত্ৰীসকলক, যেনে আমি UPPLৰ লগত আমি ইয়াত মিত্ৰতাত বিটিআৰত চৰকাৰ চলাই আছোঁ আৰু ৰাজ্যখনত আমি UPPLৰ সহযোগিতাত আমি চৰকাৰ চলাই আছোঁ। যে কোনো কাৰণতে আমাৰ মাজত ভাইদাৰাৰ যিটো সম্পৰ্ক বা আমাৰ মাজত যিটো সমন্বয়, ভাতৃত্ববোধ, তাত যেন কোনো খেমখেলি নহয়, সমিল মিলে আমি সাংগঠনিক দিশ আগুৱাই লৈ যাব পাৰোঁ। ইয়াত যে শত্ৰুপক্ষই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ হয়তো চলাব পাৰে, সেই সময়ত যেন আমি ভুল নাযাওঁ। আৰু ইয়াক লৈ পেলাই UPPLৰ প্ৰথমখন নেতৃবৰ্গক লৈ পেলাই আমি এখন সভা কৰিলোঁ আৰু সেই সভাত জ্যেষ্ঠ আমাৰ জিলাৰ UPPLৰ জ্যেষ্ঠ বিষয়াসকল আহিছিল আৰু খুব সুন্দৰকৈ আমাৰ আলোচনা হ'ল। আজি বিশেষভাৱে আমাৰ বহু আঁচনি আছে ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰ চৰকাৰৰ। এই আঁচনিবোৰ আমাৰ কাৰ্যকৰ্তাসকলে UPPLৰ ইয়াত চৰকাৰ চলি আছে, আপোনালোকৰ ইয়াত জড়িত হ'ব নালাগে, এনে ভাৱবোৰ নলৈ আপোনালোকৰ জড়িত হৈ এই আঁচনিবোৰ ৰাইজক পোৱাৰ ক্ষেত্ৰত, বিশেষভাৱে অৰুণোদয় আঁচনিয়ে হওক বা মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য পুঁজিয়ে হওক, ইয়াতে খেল মহাৰণ আহি আছে, তাত আমাৰ সাংস্কৃতিক মহাৰণ আহি আছে। সেই সময়ত যেন আমাৰ দলীয় কাৰ্যকৰ্তাসকলে অকণমান আগভাগ লৈ পেলাই ৰাইজক জড়িত কৰে। আৰু এনে আমি মূল আমাৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টি হৈ গ'ল মানৱ সেৱা। মানৱ সেৱাই ভগৱানৰ ঈশ্বৰৰ সেৱা, এই লক্ষ্যৰে আমি কাম কৰি আছোঁ আৰু সেই লক্ষ্যৰে লৈ পেলাই আমাৰ সাংগঠনিক দিশত শক্তিশালী কৰিবলৈ ইয়ালৈ আহিছোঁ। এতিয়া বাগানৰ যাত্ৰা যেতিয়া বিফল হ'ল, এতিয়া চাঙৰ যাত্ৰালৈ গ'ল। চাঙৰ লোকসকলৰ কাৰণে আজি কাষ্ট চাৰ্টিফিকেটে ভাল ধৰণে কংগ্ৰেছৰ চৰকাৰ সময়ত দিব নোৱাৰিলে। সেই লোকসকলৰ যে এজন মন্ত্ৰী দি পেলাই শিক্ষা ব্যৱস্থা ৰমেশ পেগুৰ দৰে ভাল কৰিব লাগিছিলে, সেইবোৰ কথা চিন্তা নকৰিলে। অৰ্থাৎ কংগ্ৰেছে কেৱল এই যাত্ৰাসমূহ কৰি তেনেকুৱা সময় অপচয় কৰিছে। তেনেকৈ 20 বছৰৰ কাৰণে মই জনাত মই এটাই পৰামৰ্শ আগবঢ়াওঁ কংগ্ৰেছ দলটোক, যে 20 বছৰ এই কুম্ভকৰ্ণৰ নিদ্ৰা যোৱাই ভাল, শক্তি গোটাই শুই থকাই ভাল। কাৰণ 20 বছৰলৈকেতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিবই। মই ভুল কৈছোঁ, 25 বছৰলৈকে থাকিবই। 25 বছৰ পিছত আকৌ হাৰ পাৰিলে আহক। এতিয়া তেনেকৈ আকাশ যাত্ৰা কৰক, তেনেকৈ পাতাল যাত্ৰা কৰক, তেনেকৈ স্বৰ্গ যাত্ৰা কৰক, তেনেকুৱা আৰু এই চাং যাত্ৰা, বাগান যাত্ৰা, এইবোৰ কাম নাই তেনেকুৱা। চাওক, ভাৰতখনক তেনেদৰে ইণ্ডিয়াৰ মাজত দট লগাই ভাগ কৰিব বিচৰাটো ভাৰতৰ সকলো ৰাইজে প্ৰত্যক্ষ কৰিলে, যাৰ কাৰণে তেওঁলোকে সমালোচনাৰ পাত্ৰ হৈছে। আৰু যেতিয়ালৈকে ৰাহুল গান্ধী ডাঙৰীয়া থাকিব, এক প্ৰকাৰ বিজেপিৰ কাৰণে বা মানে আমাৰ কাৰণে খুব ভাল। কাৰণ তেওঁ যিমান দিন থাকিব, এই কংগ্ৰেছ দলটো আৰু আগবাঢ়িব নোৱাৰে। কংগ্ৰেছ দলটো এই ৰাহুল গান্ধীৰ কাৰণে আগবাঢ়িব নোৱাৰে বুলি ক'লেও ভুল নহ'ব, অন্যতম কাৰণ।